আজি আমাৰ কোকৰাঝাৰ ডায়েট চেণ্টাৰৰ কাৰণে খুব ভাল দিন। আমাৰ BTCৰ ভিতৰতে চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে এই অনুষ্ঠানটো স্বীকৃতি পাইছে আৰু ইয়াৰে অংশ হিচাপে ইয়াত বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰিবৰ কাৰণে, নিৰ্মাণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ পৰা আমি পুঁজি লাভ কৰিছোঁ আৰু ইয়াৰে আজি আমি এটা অনুষ্ঠানৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই ভাবোঁ এই সকলোখিনি প্ৰকল্প সম্পূৰ্ণ হ'লে আমাৰ যিসকল ইয়াত DLED কোৰ্চ কৰে তেওঁলোকৰ গোটেই সুবিধাখিনি ইয়াত হৈ যাব আৰু যিসকলে ইয়াত ভালকৈ DLED শিকিব তেওঁলোকে টেট পৰীক্ষা দিব আৰু এজন ভাল শিক্ষক হ'বৰ কাৰণে তেওঁলোকে এই সুযোগটো পাব। গতিকে আমিও আহ্বান জনাইছোঁ যিসকলে ইয়াত DLED ট্ৰেইনিংটো লৈ আছে, এই ট্ৰেইনিংসকলক আমি অনুৰোধ কৰিছোঁ এজন ভাল শিক্ষক হ'বৰ কাৰণে এটা ভাল ট্ৰেইনিংটো ল'ব লাগিব, মানে ভালৰ পৰা ভাল হ'ব লাগিব। কাৰণ আজিৰ তাৰিখত আমাৰ কাৰণে ইমানেই চেলেঞ্জিং, আমাৰ ল'ৰা ছোৱালীক যদি আমি গুণগত যদি শিক্ষা যদি দিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতে আমি বেছি আশা কৰিব নোৱাৰোঁ। পাৰিব নিজৰ কষ্টৰ যোগেদি, কিন্তু তেওঁলোকক যদি আমি অলপ যদি ভাল শিক্ষাদান যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সন্মুখত যি চেলেঞ্জেছেই নাহক কিয়, তেওঁলোকৰ সন্মুখত যি চেলেঞ্জেছেই নাহক কিয় সেই চেলেঞ্জেছ তেওঁলোকে মুখামুখি হ'ব পাৰিব। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণে আমি প্ৰস্তুত কৰিব লাগিব আৰু যদি এনেকুৱা গুণগত শিক্ষা দিবৰ কাৰণে, এনেকুৱা ধৰণৰ প্ৰস্তুত কৰিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলেও ভাল শিক্ষাটো ল'ব লাগিব, শিকিব লাগিব। তো সেইকাৰণে এই কোকৰাঝাৰ ডায়েট চেণ্টাৰটো আমাৰ BTCৰ ভিতৰত এটা ভাল এটা অনুষ্ঠান। ইয়াৰ পৰা বহুতে ভাল ট্ৰেইনিং লৈ ভাল শিক্ষকতা নাম সুনাম অৰ্জন কৰিব পাৰিছে। ময়ো শুভেচ্ছা জনাইছোঁ যিসকলে বৰ্তমান ট্ৰেইনিং লৈ আছে তেওঁলোকে এজন ভাল শিক্ষক যাতে হয় তাকে আমি আশা কৰিছোঁ।